বন্ধুসকল মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটা আয়ুৰ্বেদিক দৰৱটো ভাল লাগিলে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে লাইক কৰিব, কাৰণ যিমানে লাইক কৰিব সিমানেই ইউটিউব এপছটোৱে মোৰ ভিডিঅ'টো ভাইৰেল কৰি দিব আৰু ভাইৰেল কৰি দিয়াৰ লগে লগে এই দৰৱটোৰ বিষয়ে সকলোৱে জানিবলৈ পাৰিব। তেনেহ'লে বন্ধুসকল মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আৰম্ভ কৰাৰ আগতে আকৌ এবাৰ কৈ গৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মই দিয়া ভিডিঅ'খিনি সবাতোতকৈ প্ৰথমে আপুনি চাবলৈ পাব। তেনেহ'লে আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আজি মই আপোনালোকক কম এটা দৰৱৰ বিষয়ে। যিসকল ব্যক্তিয়ে চাদা খায় তেওঁলোকৰ দাঁতত গুৰিত এনে দেখা যায়। তেওঁলোকে কেঁচা হালধিৰ ৰ'দত ভালকৈ শুকুৱাই গুৰি কৰি ল'ব। সমান পৰিমাণৰ তুলসী পাত ভালকৈ শুকুৱাই গুৰি কৰি ল'ব। এতিয়া দুইখিনি ভালকৈ মিশ্ৰণ কৰি দাঁতত প্ৰলেপ দি থাকিব, নিশ্চয় ভাল হ'ব।